হাই হেল্ল' গুড মৰ্ণিং কি খবৰ আপোনালোক সকলো চাগে ভালে আছে ময়ো এয়া ৰাতিপুৱাৰ আৰম্ভণি একাপ চাহেদি কৰিছোঁ চাহ নাখালে হ'ব জানো সেইকাৰণে চাহ আৰু এখন বিস্কুট আগতে খাই লওঁ আৰু আজি এয়া দুপৰীয়া ভাতৰ কাৰণে এয়া লেচেৰা আৰু আলু কাটি লৈছোঁ আৰু এইফালে মাছ আছে মাছ ভাজিম এইয়া এতিয়া আমাৰ আমৰ বতৰ এতিয়া আমৰ বতৰত আমি ধুনীয়াকৈ এনেকৈ আম চাম কাটি পেলাই ৰ'দত শুকাই থৈ দিছোঁ এতিয়া ইয়াৰে আচাৰ হ'ব আৰু এয়া আচাৰ বনাব বৌৱে আমটো ধুনীয়াকৈ এনেকৈ নিমখত তিয়াই পেলাই এনেকৈ ৰ'দত শুকাবলৈ দিছোঁ আৰু এয়া শুকোৱাৰ পিছত আচাৰ বনাবলৈ ৰেডি হৈ যাব আৰু এয়া আগৰ আচাৰ ধুই আহি পেলাই চুলি তুলি ধুই আহিলোঁ ধুই আহি পেলাই এতিয়া মই ভাত বনাম আজি ভাতত সেনেকুৱা একো নবনাওঁ স্পেচিয়েল জাষ্ট চিম্পল থালি এখন বনাম দুপৰীয়াৰ কাৰণে তাৰপিছত মই আজি ভাবিলোঁ কি মই এটা স্কিন কেয়াৰ কৰোঁ যিহেতু ঘৰতে আছোঁ নিজৰ স্কিনটো হেল্ডি ৰাখিব লাগিব নহয় জানো তেতিয়াহ'লে এটা স্কিন কেয়াৰ কৰিম তাৰপিছত ইফালে মই ভাত বহাই দি পেলাই মই স্কিন কেয়াৰ কৰিম তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক আৰু এয়া মই মাজতে কালাৰ কৰিছিলোঁ ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন কালাৰটো কৰাৰ পিছত মই ধুনীয়াকৈ মানে হেনা চেনা কৰি দিছোঁ কৰি দিয়াৰ কাৰণে মোৰ কালাৰটো এনেকুৱা হৈছে আৰু ইফালে নেচেৰা আৰু আলু কাটি থৈছিলোঁ সেইখিনি মই কেৰাহীত বহাই দিলোঁ ইয়াক ভাজিছোঁ ধুনীয়াকৈ ইফালে মাছ ফ্ৰাই কৰিছোঁ আৰু স্কিন কেয়াৰৰ কাৰণে মই এয়া ধুনীয়াকৈ অকণমান আধা চামুচ মুলতানী মাটি লৈ লৈছোঁ আৰু এয়া অকণমান কফি পাউডাৰ আৰু আপোনালোকেতো জানেই আমাৰ ছালখনৰ কাৰণে মুলতানী মাটি আৰু কফি কিমান ভাল আপোনাৰ যদি ছালখন বহুত অইলি হয় তেতিয়াহ'লে এয়া মুলতানী মাটি আপুনি সপ্তাহটোত দুবাৰ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত মই ইয়াতে অকণমান নেমু ৰস দি দিছোঁ কাৰণ মোৰ ছালখন খুবেই অইলি এতিয়া গৰম দিন পৰিছে যিহেতু ছালটো আৰু অইলি হ'ব সেইকাৰণে মই এতিয়া অকণমান নেমু ৰসটো ব্যৱহাৰ কৰোঁ নেমু ৰসটো অকল মানে ছালত লগোৱা বুলিয়ে নহয় আপুনি যদি দিনটোত এগিলাচকৈ নেমু ৰস খাবও পাৰে চৰবত বনাই তেতিয়া আপোনাৰ পেটৰ কাৰণেও ভাল এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ পিছত মই এই মিশ্ৰণখিনি ধুনীয়াকৈ ঘুটি পেলাই মই ইয়াতে এতিয়া মই স্কিনত এপ্লাই কৰিম এতিয়া ধুনীয়াকৈ এইখিনি গোটেই মিক্স কৰি লৈ পেলাই মই ইয়াক এডাল ব্ৰাছৰ সহায়ত এতিয়া মুখত ধুনীয়াকৈ লগাই পেলাই মই ইয়াক 15 বা 20 মিনিটৰ কাৰণে ৰাখি ধুনীয়াকৈ ঠাণ্ডা পানী দি ধুই দিম তাৰপিছত আপোনালোকে নিজে দেখা পাব মোৰ মানে মুখখনত কেনেকুৱা ধুনীয়াকৈ গ্ল' কৰে ইয়াক মুখত এপ্লাই কৰিবলৈ আপুনি এনেকৈ ব্ৰাছৰ সহায়ত এনেকৈ তলৰ পৰা ওপৰলৈ গোটেই পেকটো এনেকৈ লগাব এতিয়া আমাৰ পেকটো মোৰ লগোৱা হৈ গ'ল গোটেই স্কিনতে আৰু এতিয়া মই ইয়াক 15 মিনিট বা 20 মিনিট সময় ৰাখি শুকাবলৈ দিম তাৰপিছত মই ইয়াক ধুনীয়াকৈ ঠাণ্ডা পানী দি ধুই দিম এতিয়া মোৰ অকণমান মুখখন অকণমান হেৰি হৈছে অকণমান আধা শুকান টাইপ হৈছে মই ইমান গোটেইখিনি শুকাব নিদিওঁ এতিয়া মই ধুনীয়াকৈ এয়া স্পঞ্জটোৰ সহায়ত মই ধুনীয়াকৈ এইখিনি এৰাই দিম গোটেইখিনি শুকালে আচলতে স্কিনটো বৰ ৰাফ লাগে সেইকাৰণে মই গোটেইখিনি পেক শুকাবলৈ নিদিওঁ এনেকৈ মই এইখিনি আধা শুকোৱাৰ পিছতে মই ইয়াক এনেকৈ খুচি দিছোঁ আৰু এই স্পঞ্জটোৰ সহায়ত আপুনি যদি এনেকৈ ধুনীয়াকৈ আপোনাৰ পেকটো মুছে তেতিয়াহ'লে আপোনাৰ ধুনীয়াকৈ গোটেইখিনি এৰি আহে ভালকৈ মুছা যায় আৰু পানীও বহুত বেছি নালাগে পানী খৰচটো কমি যাব পানীও বেছি নালাগে পানী অকণমান কম পানীতে হৈ যায় যিহেতু এইটো গোটেইখিনি মুচাই যায় তাৰপিছত আপোনালোকে অকণমান পানী দি ধুই দিলেই হৈ যায় আৰু মোৰ আজি দিনটোৰ স্কিন কেয়াৰ
মই এনেকৈ মোৰ স্কিনখন সজীৱ আৰু সতেজ কৰি ৰাখিবলৈ এয়াকে মই ব্যৱহাৰ কৰোঁ আৰু সদায় প্ৰত্যেক দিনাই বেলেগ বেলেগ কিবা কিবি ব্যৱহাৰ কৰোঁ মই সেইবিলাক আপোনালোককো শ্বেয়াৰ কৰি যাম এতিয়া প্ৰায় 2টা বাজিছে আৰু এতিয়া অকণমান ভাত খাই লওঁ নেকি আৰু আজি মোৰ স্কিন কেয়াৰ ৰুটিনখিনি এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই